যেন সকলোকে আশা কৰোঁ সকলো ভালে আছে আৰু আপোনালোকৰ প্ৰিপেৰেশ্যনবোৰ ভাল চলি আছে। যদি আপোনালোকে প্ৰথমবাৰৰ বাবে কিবা পৰীক্ষা দিবলৈ ওলাইছে, আপোনালোকে প্ৰিপেৰেশ্যন কৰিব, আপোনালোকে একো উমান পোৱা নাই বা একো মানে পাত্তা পোৱা নাই যে ক'ৰ পৰা ষ্টাৰ্ট দিব, কেনেধৰণে ষ্টাৰ্ট দিব, কিনো পঢ়িব, ক'ৰ পৰা পঢ়িব, একো যদি মানে আইডিয়া পোৱা নাই। চ' আজি ভিডিঅ'টো আপোনালোকৰ বাবে হ'ব। বিশেষকৈ যিসকলে একদম প্ৰথমবাৰৰ বাবে এক্সাম দিব, আগতে একো দিয়াই নাই, তেওঁলোকৰ বাবে এই ভিডিঅ'টো বহুত হেল্পফুল হ'ব। মই মেইনকৈ পাঁচটা মানে মেইন পইণ্টত মই কথাখিনি আপোনালোকক ক'ম যে আপোনালোকে যদি প্ৰথমবাৰ এক্সাম দিব, আপোনালোকে প্ৰিপেৰেশ্যন আৰম্ভ কৰিব বা কৰিছে, আপোনালোকে কি পইণ্টত মানে বস্তুখিনি মন দি পেলাই আপোনালোকে প্ৰিপেৰেশ্যনটো ষ্টাৰ্ট দিয়াটো উচিত, তাৰ ওপৰত মই বিশেষকৈ এই ভিডিঅ'টোত আলোচনা কৰিম। চ' যিসকলে একদম প্ৰথমবাৰৰ বাবে এক্সাম দিব, তেওঁলোকৰ বাবে এই ভিডিঅ'টো বহুত হেল্পফুল হ'ব। আৰু যিসকলে প্ৰিপেৰেশ্যন কৰি আছে, আগতে দিছেও, যদি এতিয়ালৈকে হয়তো ছাকচেছফুল হোৱা নাই, তেওঁলোকৰো হয়তো কিবা নহয় কিবা ভুল হ'ব পাৰে মানে প্ৰিপেৰেশ্যনৰ যিটো প্ৰচেছটো তাৰ ওপৰত। চ' তেওঁলোকৰো এই ভিডিঅ'টোৰ পৰা বহুত হেল্প হ'ব। চ' আহক ভিডিঅ'টোৰ মাজলৈ সোমাই যাওঁ। একদম প্ৰথম পইণ্টটো মই আপোনালোকক কৈছোঁ, একদম মষ্ট ইম্পৰ্টেণ্ট। যিসকলে একদম প্ৰথম এক্সাম দিব, আগতে দিয়া নাই, বা যিসকলে প্ৰিপেৰেশ্যন কৰি আছে এতিয়ালৈকে তেওঁলোকে ছাকচেছফুল হোৱা নাই, তেওঁলোককো কৈছোঁ যে আপোনালোকে এক্সাম এটা দিয়াৰ আগতেই আপোনালোকে জনাটো উচিত চিলেবাছখন, এক্সামৰ চিলেবাছখন কি আছে, কি নাই, কি আহিব পাৰে, কি নাহে, আপোনালোকে চিলেবাছখন চোৱাটো যথেষ্ট জৰুৰী। চিলেবাছখন আপোনালোকে অফিচিয়েল নটিফিকেশ্যনো পাই যাব, অফিচিয়েল ৱেবছাইটত যিটো চাকৰি আপোনালোকে এপ্লাই কৰিছে তাৰ অফিচিয়েল নটিফিকেশ্যনো পাব। তাৰ পাছতে ধৰি লওক আপোনালোকে ইউটিউবৰো যদি চাৰ্চ কৰে, ইউটিউবৰ ভিডিঅ'বিলাকত কোনোবা চেনেলত আপোনালোকে পাবই। চ' আপোনালোকে তাৰ পৰা চিলেবাছখন ডাউনলোড কৰি ল'ব, চিলেবাছখন জানি ল'ব যে মানে আপোনালোকৰ যিটো চিলেবাছখনৰ পৰিসৰটো কি, মানে আপোনালোকে কিমান দূৰলৈকে পঢ়িব লাগিব, আপোনালোকে কেনেকুৱা ধৰণৰ কুৱেশ্যন পঢ়িব লাগিব, ক'ৰ পৰা পঢ়িব লাগিব, টপিকবিলাক কি হ'ব, কেনেকুৱা ধৰণৰ আহে, বা আপোনালোকৰ কিমান নম্বৰ ক'ৰ পৰা আহে, কিমান নম্বৰ ধৰি লওক এতিয়া জিকেৰ পৰা কিমান আহে, মেথছৰ পৰা কিমান আহে, ৰিজনিং কিমান আহে, সেইখিনি জনাটো জৰুৰী। সেইখিনি আপোনালোকে চিলেবাছৰ পৰা গম পাব। আৰু ধৰি লওক এতিয়া বহুত মানুহে কি কৰে, এক্সাম এটা এপ্লাই কৰিলে, এপ্লাই কৰি পেলাই কি কৰিব, ইউটিউবত চাৰ্চ কৰিলে আৰু পঢ়া ষ্টাৰ্ট দিলে। ঠিক আছে, আপোনালোকে পঢ়িছে, আপোনালোকে ভাবিব যে মই পঢ়ি আছোঁ, কিন্তু আপুনি সেইটো কেনেকৈ গম পাব যে যিটো আপুনি পঢ়িছে সেইটো মানে আপোনাৰ যিটো এক্সাম আপুনি এপ্লাই কৰিছে তাত আহিব, যে আপুনি সেইটো কেনেকৈ গম পাব? সেইটো আপুনি চিলেবাছখনৰ পৰা গম পাব। আৰু এটা বহুত ইম্পৰ্টেণ্ট কথা কি, আপোনালোকে এটা বহুত ইম্পৰ্টেণ্ট মানে এটা কথা মই আপোনালোকক কওঁ, আপোনালোকে যেতিয়া এক্সাম এটা দিব ন, বা প্ৰিপেৰেশ্যন কৰিব, আপোনালোকে কি পঢ়িছে সেইটো ইম্পৰ্টেণ্ট, মানে সিমান নহয় যিমান এইটো ইম্পৰ্টেণ্ট যে আপুনি কি পঢ়িব নালাগিব। কিয়নো আমি কেতিয়াবা কি কৰা হয়, বহুতে কৰে, বা আগতেও আমি প্ৰথম প্ৰিপেৰেশ্যন ষ্টাৰ্ট দিওঁতে সেইটো আমি কৰিছিলোঁ, আমি যিখিনি পঢ়িব নালাগে সেইখিনি পঢ়ি আমি সময় নষ্ট কৰিছিলোঁ। চ' তাৰ ফলত কি হয়, আমি পঢ়িবলগীয়া খিনি থাকি যায় আৰু আমাৰ বহুত সময় এনেই নষ্ট হয়। চ' এক্সাম এটা প্ৰিপেৰেশ্যন দিয়াৰ আগতে বা প্ৰিপেৰেশ্যন কৰি থাকোঁতে কি পঢ়িব লাগিব সেইটো জনাতকৈ মানে কি পঢ়িব নালাগিব, কিখিনি সময় নষ্ট কৰিব নালাগিব, সেইখিনি জনাটো আটাইতকৈ ইম্পৰ্টেণ্ট। চ' সেই বস্তুবিলাকো আপোনালোকে মানে চিলেবাছৰ পৰাই গম পাব। আৰু বহুতে কি কৰে, এতিয়া চাৰ্চ কৰিলে ইউটিউবত চেনেল এটা ওলালে আৰু পঢ়িবলৈ ষ্টাৰ্ট দিলে। ঠিক আছে, আপুনি পঢ়িবলৈ ষ্টাৰ্ট দিলে বা পঢ়িছে, সেইটো ঠিক আছে, কিন্তু আপুনি পঢ়িব লাগে আপুনি পঢ়ি আছে অমিতাটো। মানে কথাটো বুজি পাইছে ন মই কি বুজাব গৈছোঁ আপোনালোকক? চ' আপোনালোকে এইটো বস্তু জনাটো মানে যথেষ্ট ইম্পৰ্টেণ্ট, যে আপুনি যিটো পঢ়িছে সেইটো মানে এক্সামটোত আহিবনে নাহে। আপুনি যিটো পঢ়িছে সেইটো এক্সামত অহাৰ সম্ভাৱ্য কিমান মানে পচিবিলিটি আছে মানে সেইটো অহাৰ, কুৱেশ্যনটো অহাৰ। চ' সেইটো আটাইতকৈ ইম্পৰ্টেণ্ট। চ' পোনপ্ৰথমে মই আপোনালোকক কৈছোঁ যে আপোনালোকে চিলেবাছখন ডাউনলোড কৰি ল'ব, চিলেবাছখন জানি ল'ব, কি আহে কি নাহে, সেইখিনি জনাটো আটাইতকৈ মষ্ট ইম্পৰ্টেণ্ট হয়। 2 নম্বৰ ইম্পৰ্টেণ্ট পইণ্টটো হৈছে কি, মানে এইখিনি কথা চাওক, এইখিনি মই মোৰ এক্সপিৰিয়েঞ্চৰ পৰা আপোনালোকক কৈছোঁ। মই এইখিনি কথা আপোনালোকে বেলেগ ক'তো নাপাব, বা কোনো লিখিত কথা নহয়, বা কিবা থিয়ৰিটিকেল ক'ৰবাত আপুনি বুকছত নাপাব যে এক্সাম এটা এনেকৈ প্ৰিপেৰেশ্যন কৰিব লাগে, এনেকৈ কৰিব লাগে, এনেকৈ কৰিব নালাগে। কিন্তু এইখিনি কথা মই মোৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা কৈছোঁ। এইকেইটা পইণ্ট মই উলিয়াই লৈছোঁ বিচাৰি, যিকেইটা নেকি মানে আপোনালোকে যদি ধ্যানত ৰাখে, আপোনালোকৰ প্ৰিপেৰেশ্যনটো মানে একদম সঠিক, মানে যিটো প্ৰপাৰ ৱেত, যিটো যেনেকৈ ধৰণে হ'ব লাগে, মানে সিমানটো হ'ব। ধৰি লওক 100% নহ'লেও 95% মানে আপোনালোকৰ ট্ৰেকত থাকিব প্ৰিপেৰেশ্যনটো। চ' সেইকাৰণে আপোনালোকে এই বস্তুখিনি মানে বেলেগ ক'তো নাপাব, মই আপোনালোকক কৈছোঁ মোৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা। চ' 2 নম্বৰ ইম্পৰ্টেণ্ট পইণ্টটো হৈছে কি, আপোনালোকে পুৰণা পেপাৰ আপোনালোকে চাওক। আপোনালোকে এতিয়া মই আগতেও কওঁ খুব মোৰ ভিডিঅ'বিলাকত যে আপোনালোকে পুৰণা পেপাৰ চোৱাটো যথেষ্ট জৰুৰী।
এতিয়া পোনপ্ৰথমে মই আৰু এটা কথা কৈ লৈছোঁ, মোক মোৰ ভিডিঅ'বিলাকৰ কমেণ্টতো সুধি থাকে যে দাদা পুৰণা পেপাৰ পামনো ক'ত। মই আপোনালোকক জনাওঁ যে আমি এক্সাম দিলে পেপাৰ আমাক লৈ আহিব দিয়া নহয়। আমি সেইটো কাৰণে পেপাৰ আপোনালোকে তেনেকৈ ক'তো নাপাব পুৰণা পেপাৰ। কিন্তু টেণ্টেটিভ কুৱেশ্যন পেপাৰ্ছখিনি অল্ড পেপাৰ্ছখিনি আপোনালোকে ইউটিউব চেনেলত পাব। টেণ্টেটিভ মানে কি, ধৰি লওক এতিয়া বহুত চেনেল আছে ন, তেওঁলোকৰ ভিউৱাৰ্ছ আছে, তেওঁলোকে এক্সাম দিয়েগৈ। চ' তেওঁলোকে আহি কি কৰে, চেনেলবিলাকত কমেণ্ট কৰে কুৱেশ্যনবিলাক, যাৰ কাৰোবাৰ এটা প্ৰশ্ন মনত পৰে, কাৰোবাৰ দুটা প্ৰশ্ন মনত পৰে, আপোনালোকৰ তেনেকৈ আহি পেলাই সেই চেনেলবিলাকত কমেণ্ট কৰে। কমেণ্ট কৰিলে তেওঁলোকে সেই তাৰ পৰা এখন মানে কুৱেশ্যন পেপাৰ মানে টেণ্টেটিভকৈ যে মানে ভিউৱাৰ্ছখিনিৰ পৰা কমেণ্টৰ পৰা এখন পেপাৰ মানে বনাই পেলাই তেনেকৈ চেনেলবিলাকত আপলোড কৰে। আপোনালোকে প্ৰায়বিলাক এডুকেশ্যন চেনেলতে পাব। আৰু সেই পেপাৰবিলাক মানে কি হয়, ধৰি লওক 100% একুৰেট নহ'লেও কিন্তু 90-95% একুৰেটে থাকে, কাৰণ ভিউৱাৰ্ছবিলাকে এক্সাম দি আহি সেই কুৱেশ্যনবিলাক কয়। আপোনালোকে তেনেকুৱা কুৱেশ্যন পেপাৰ পাব আৰু তেনেকুৱা ধৰণৰে পাব। মানে ইভাগে আপোনালোকে ক'তো ক'ৰবাত দোকানত বা ক'তো ৱেবছাইটত বা কিবা ভিডিঅ'ত ক'তো নাপায়, কাৰণ পেপাৰ আনিবলৈ ডিমাণ্ড দিয়াই নহয়। চ' সেইটো প্ৰথমতে মই কৈ ল'লোঁ। চ' এতিয়া ক'ব খুজিছোঁ যে পুৰণা পেপাৰ আপোনালোকে চোৱাটো কিহৰ জৰুৰী। চ' আকৌ এটা কথা তাতে ক'ম যে আপোনালোকে তাৰ পৰা গম পাব যে কেনেকুৱা ধৰণৰ প্ৰশ্ন আহে, আৰু কেনেকুৱা ধৰণৰ প্ৰশ্ন আহেতো যেতিয়া আপোনালোকে গম পাব, তেতিয়া আপোনালোকে গম পাব যে আপোনালোকে যিখিনি পঢ়ি আছে সেই পঢ়ি থকাখিনি আপোনালোকে মানে ঠিক পঢ়িছে নে নাই। কাৰণ আপোনালোকে যদি ঠিক পঢ়িছে, আপোনালোকে সেই পঢ়ি থকাৰ মাজৰ পৰা এটা দুটা প্ৰশ্ন আপোনালোকে পেপাৰবিলাকত পাব, গম পাব যে ঠিক আছে, মই যিখিনি পঢ়িছোঁ ইয়াতো এটা দুটা প্ৰশ্ন পাইছোঁ মই, আৰু মই মানে ঠিক পঢ়ি আছোঁ, আপোনালোকে সেই কথাটো গম পাব। আৰু আপোনালোকে তাৰ পৰা আৰু এটা কথা গম পাব কি আপোনালোকৰ মানে প্ৰিপেৰেশ্যন লেভেলটো কিমান হৈছে। আপোনালোকে ধৰি লওক যদি 10টা কুৱেশ্যনৰ ভিতৰত আপোনালোকে 2-3টাহে পাৰিছে, আপোনালোকে গম পাব যে নাই মই আৰু পঢ়িব লাগিব। 10টাৰ ভিতৰত 8টা হৈছে যে আপোনালোকে ঠিক আছে মোৰ ভাল হৈছে আৰু মই ঠিককৈ পঢ়ি গৈ আছোঁ, সেই কথাখিনি গম পাব। মানে অল্ড কুৱেশ্যন পেপাৰৰ পৰা আপোনালোকে সেই 2-3টা মানে বস্তু আপোনালোকে সঠিককৈ গম পাই যাব যে মই যিখিনি পঢ়িছোঁ সেইখিনি ঠিককৈ পঢ়িছোঁ নে নাই, আৰু কেনেকুৱা ধৰণৰ প্ৰশ্ন আহে, আৰু কেনেকুৱা ধৰণৰ মই পঢ়িব লাগিব আগলৈও, আপোনালোকে তাৰ পৰাও আৰু আইডিয়া পাই যাব। ধৰি লওক আপোনালোকে এতিয়া কোনোবা কুৱেশ্যন এটা পালে, মানে অল্ড পেপাৰৰ ভিডিঅ'বিলাকত আপোনালোকে কোনোবা প্ৰশ্ন এটা পালে, আপোনালোকে তাৰ ওপৰত ভিত্তি কৰি আপুনি আৰু প্ৰশ্ন পঢ়িব পাৰিব। যেনেকৈ এক্সাম্পল লৈ লওক, আপোনালোকক এতিয়া সুধিলে ভাৰতৰ আটাইতকৈ দীঘল নদী কি বুলি সুধিলে, ঠিক আছে। চ' আপোনালোকে দীঘল নদীৰ ৰিলেটেড যিমান প্ৰশ্ন ওলাব পাৰে আপুনি সেইখিনি মানে বনাই পেলাওক। আপোনালোকে কি কৰিব, অসমৰ আটাইতকৈ দীঘল নদী কি, পৃথিৱীৰ আটাইতকৈ দীঘল নদী কি, যিকেইখন মহাদেশ আছে মহাদেশকেইখনৰ গোটেইকেইখন মহাদেশৰ মানে এছিয়াৰ আটাইতকৈ দীঘল নদী কি, আফ্ৰিকাৰ আটাইতকৈ দীঘল নদী কি, ধৰি লওক অষ্ট্ৰেলিয়াৰ আটাইতকৈ দীঘল নদী কি। ত' তেনেধৰণে মানে আপোনালোকে তাৰ পৰাও আপোনালোকে আৰু প্ৰশ্ন উলিয়াব পাৰিব, গম পাইছেনে। চ' সেইটো এটা বহুত ইম্পৰ্টেণ্ট হয় অল্ড কুৱেশ্যন পেপাৰ আপোনালোকে চোৱাটো। আপোনালোকে এক্সাম প্ৰিপেৰেশ্যন কৰি থকা মানে আৰম্ভ কৰোঁতে আপোনালোকে এইটো চোৱাটো বহুত জৰুৰী যে কি কি আহে, কি কি নাহে, কেনেকুৱা ধৰণৰ আহে। আপুনি তাৰ পৰা আপোনালোকে বহুত ধৰণৰ প্ৰশ্ন আপোনালোকে পাব। 3 নম্বৰ ইম্পৰ্টেণ্ট পইণ্টটো, চ' আপোনালোকে এতিয়া চিলেবাছখন চালে, ঠিক আছে। আপোনালোকে চিলেবাছখন চাই গম পালে যে কেনেকুৱা ধৰণৰ মানে পৰিসৰটো কি, আপোনালোকে ক'ৰ পৰা প্ৰশ্ন আহে বা কিমান দূৰলৈকে প্ৰশ্ন আহে, বা ক'ৰ পৰা মানে কি পঢ়িব লাগিব আপোনালোকে গোটেইখিনি গম পালে। মাৰ্কছ ক'ৰ পৰা কিমান মাৰ্কছ আহে সেইখিনি কথা গম পালে। তাৰপিছত আপোনালোকে পুৰণা পেপাৰ চালে, পুৰণা পেপাৰ চাই পেলাই আপোনালোকে ধৰি লওক কেনেকুৱা ধৰণৰ প্ৰশ্ন আহে তাতো গম পালে, বা আপুনি কি পঢ়িব লাগিব কি পঢ়িব নালাগে আপোনালোকে তাৰ পৰাও অলপ আইডিয়া পালে। চ' আপোনালোকে এতিয়া কি কৰিব, আপোনালোকে আপোনালোকে যিখিনি পঢ়িব লাগিব, আপোনালোকে এতিয়া যেতিয়া পেপাৰ চাব বা চিলেবাছ চাব গম পাব নহয় আপোনালোকে যে মই এইখিনিৰ পৰা প্ৰশ্ন আহে, মই তেন্তে ইয়াৰ পৰা আৰু পঢ়িব লাগিব, ঠিক আছে। তো সেইখিনি যেতিয়া গম পাব আপোনালোকে কি কৰিব, তেতিয়া অবভিয়াছলি আপোনালোকে তেতিয়া চ'ৰ্চ গোটাব লাগিব। মানে 3 নম্বৰ মেইন ইম্পৰ্টেণ্ট কথাটো হৈছে কি আপোনালোকে চ'ৰ্চ গোটাব লাগিব। আৰু এইটো নহয় মানে 100টা চ'ৰ্চ নালাগে আপোনালোকক, কিন্তু আপোনালোকে একদম সঠিককৈ আপোনালোকে মানে একদম ভাল চ'ৰ্চ কেইটামান আপোনালোকে গোটাই লওক। আপোনালোকে এইটো মানে ডিচিশ্যন নিজে ল'ব লাগিব, আপোনালোকে ৰিচাৰ্চ কৰিব লাগিব যে চবচে বেষ্ট এতিয়া কি কোন চেনেলৰ পৰা পঢ়িলে ভাল হয়। বা আপোনালোকে চেনেলৰ যেতিয়া আপোনালোকে ইউটিউব চেনেলবিলাক চাব, ইউটিউব চেনেলবিলাক চালে, ভিডিঅ' চালে, আপোনালোকে তাৰ পৰা আপোনালোকে যেতিয়া কুৱেশ্যন পেপাৰবিলাক চাইছিলে, চ' তেতিয়া আপোনালোকে গম পাব নহয় যে এই চেনেলটোৰ পৰানো সেই পেপাৰখনত কিমান কমন পৰিছিলে, বা এই কিতাপখনৰ পৰা সেই পেপাৰখনত কিমান কমন পৰিছিলে। আপোনালোকে তেনেকৈ সেইখিনি কথাখিনি আপোনালোকে গম পাব, আৰু সেইধৰণে আপোনালোকে অলপমান মানে চ'ৰ্চ আপোনালোকে গোটাব লাগিব। মই যেতিয়া পঢ়িছিলোঁ, মই আপোনালোকক মোৰ আগতে এটা ভিডিঅ' দিয়া আছে যে চেনেল মই কি চেনেল মই ফ'ল' কৰিলোঁ, ছাবস্ক্ৰাইব কৰিছিলোঁ, আপোনালোকে চাব পাৰে।
কিন্তু মই আপোনালোকক কওঁ যে মই বহুত কিতাপ পঢ়া নাছিলোঁ আৰু বহুত চেনেলো চোৱা নাছিলোঁ। মই সেইটো কথা মই বহুতক কৈছোঁ আগতে, মই আৰু কৈয়ে থাকোঁ প্ৰায়। মানে কোৱালিটিটো ইম্পৰ্টেণ্ট, আপোনালোকে কোৱান্টিটি নাযাব। আপোনালোকে মই যিমান ইউটিউব চেনেল ফ'ল' কৰিছিলোঁ আপোনালোকে সিমান ফ'ল' কৰাৰো দৰকাৰ নাই, মই আপোনালোকক সেইটোও কৈছোঁ। আপোনালোকে খালি 2-3টামান চেনেল ইম্পৰ্টেণ্ট, মানে প্ৰতিটো ছাবজেক্টৰ কাৰণে। ধৰি লওক মেথছৰ কাৰণে বোলে আপোনালোকে ধৰি ল'লে মই 2টা চেনেলে চাম বা 3টা চেনেলে চাম, আপোনালোকে সেইকেইটাই চাওক। ৰিজনিঙৰ কাৰণে সেইকেইটাই চাওক, বহুত এগালমান চাব দৰকাৰ নাই, ঠিক আছে। তাৰপিছত ধৰি লওক এতিয়া জিকেৰ বাবে বা আৰু কাৰেণ্ট এফেয়াৰ্ছৰ বাবে, ষ্টেটিক জিকেৰ বাবে আৰু মানে বাকী হিষ্ট্ৰীৰ বাবে কিবা বাবে যি হওক, আপোনালোকে কি কৰক, 1 বা 2টা চেনেল বা 3টা চেনেল আপোনালোকে চাই লওক, ঠিক কৰি লওক, আৰু সেইকেইটা চেনেলকে আপোনালোকে চাওক। আৰু বহুত মানে চ'ৰ্চ ৰাখিব দৰকাৰ নাই, কিন্তু চাব যে সেইকেইটা চ'ৰ্চকেইটা ভাল হ'ব লাগে, ঠিক আছে। আপোনালোকে এতিয়া আৰু কাৰেণ্ট এফেয়াৰ্ছৰ বাবে বা মানে প্ৰতিটো ছাবজেক্টত, এতিয়া মই কি ছাবজেক্ট আছে কি নাই এইখিনি ক'লে আকৌ বহল হৈ যাব। চ' প্ৰতিটো ছাবজেক্টটো আপোনালোকে চিলেবাছখনৰ পৰা অলৰেডি গম পালে যে মানে কি টপিকৰ পৰা আহে, কি টপিকৰ পৰা কুৱেশ্যন কিমান মাৰ্কছ আহে। চ' সেই ধৰণে মানে প্ৰতিটো টপিকৰ বাবে এটা চ'ৰ্চ আপোনালোকে ভালকৈ গোটাই লওক, আৰু সেইখিনি ৰিচাৰ্চ আপোনালোকে নিজে কৰিব লাগিব, আৰু সেই ধৰণে মানে ভাল চ'ৰ্চ কেইটামান গোটাই লৈ পেলাই তেনেকৈ আপোনালোকে প্ৰিপেৰেশ্যনটো আগুৱাই নিব লাগিব। ত' 4 নম্বৰতে আপোনালোকক কৈছোঁ, মানে ধৰি লওক এইখিনি গোটেইখিনি মোৰ এক্সপেৰিয়েঞ্চে হয়, কিন্তু মই আপোনালোকৰ কথাখিনি পইণ্টত কৈ আছোঁ, আপোনালোকে যাতে কথাখিনি বুজিবলৈ সুবিধা হয়, আপোনালোকে ভিডিঅ'টো চাবলৈও সুবিধা হয়, সেইবাবে মই পইণ্টত কৈ আছোঁ। এতিয়া আপোনালোকে 4 নম্বৰতে আপোনালোকে এটা বস্তু কৰিব পাৰে কি, কাম কৰিব পাৰে কি, আপোনালোকে বহুত হেল্পফুল হ'ব। আপোনালোকে কি কৰিব, আগতে এক্সাম দিয়া মানুহ আপোনালোকে লগ কৰক, তেওঁলোকেনো কি পঢ়িছিলে কি নাই পঢ়া আপোনালোকে সেইখিনি কথা গম পাব, তেওঁলোকৰ এক্সপিৰিয়েঞ্চৰ কথা, এক্সামৰ ৰিলেটেড আপোনালোকে বহুত কথা আপোনালোকে ইউটিউবত নাপাব। মানে ধৰি লওক বহুতেতো এতিয়া ইউটিউব চেনেল খুলি পেলাই ইউটিউবত শ্বেয়াৰ কৰি নাথাকে, ধৰি লওক এতিয়া মই কিছুমান কথা মোৰ এক্সপিৰিয়েঞ্চ শ্বেয়াৰ কৰিছোঁ, বহুতৰ আৰু বহুত কথা তেনেকুৱা নিজৰ এক্সপিৰিয়েঞ্চ শ্বেয়াৰ কৰিব, কিন্তু তেওঁলোকে ইউটিউবত দিয়া নাই বা শ্বেয়াৰ কৰা নাই। পাৰ্চনেলি লগ কৰিলে আপোনালোকে তেওঁলোকৰ পৰা বহুত কথা গম পাব। ইভেন যিসকলে পাছ কৰা নাই, কিবা নহয় কিবা কাৰণত পাছ কৰিব নোৱাৰিলে, তেওঁলোকৰ লগতো আপোনালোকে লগ কৰক, তেওঁলোকৰ পৰা আপোনালোকে বহুত শিকিব পাৰিব। মানে ধৰি লওক কিছুমান ল'ৰা ছোৱালী থাকে, এতিয়া মোৰ লগৰো আছে 0.5 বা 1 নম্বৰৰ কাৰণে তেওঁলোকে ক্লিয়াৰ কৰিব নোৱাৰিলে। চ' আপোনালোকে কি তেওঁলোকৰ পৰা একো শিকিব নোৱাৰিব নেকি? তেওঁলোকৰ পৰা আপোনালোকে বহুত শিকিব পাৰিব। আৰু ধৰি লওক এটা বস্তু তেওঁলোকৰ পৰা আপুনি শিকিব পাৰিব কি, এতিয়া পাছ কেনেকৈ কৰিব, আপোনালোকে কি পঢ়িব, কি কৰিব লাগিব, সেইটো আপোনালোকক বহুতে ক'ব পাৰিব, কিন্তু কি কৰিব নালাগিব সেইটো আপোনালোকক চবেই ক'ব নোৱাৰে। সেইটো আপোনালোকক কোনে ক'ব পাৰিব? যিসকলে আগতে ফেইল কৰিছে বা আগতে পাছ কৰিব পৰা নাই, কিবা নহয় কিবা কাৰণত থাকি গৈছে, ৰৈ গৈছে। চ' তেওঁলোকৰ পৰা আপোনালোকে কি কৰিব নালাগে সেইটো শিকিব পাৰিব, আৰু সেইটো শিকাটোও বহুত ইম্পৰ্টেণ্ট। আপোনালোকে আমি এক্সাম হলত গৈ পেলাই কি কৰিব লাগিব সেইটোতো বাৰু জানোৱেই, আপুনি এক্সাম দিব লাগিব, লিখিব লাগিব, কিবা কৰিব লাগিব, কিন্তু কি কৰিব নালাগিব সেইখিনি আপোনালোকে শিকাটো বহুত জৰুৰী। তেওঁলোকে আপোনালোকক ক'ব যে ছাৰ মই এইটো কৰিছিলোঁ, মই এইটো কৰাৰ কাৰণে কিন্তু মোৰ সেইটোত থাকি গৈছিলে, আৰু সেইটোত লাগি আছিলোঁ, মোৰ তাত সময় নষ্ট হৈছিলে, সেইটো ভুল কৰিছিলোঁ মই, সেইটো তই নকৰিবি। সেইখিনি কথা আপোনালোকে তেওঁলোকৰ পৰা শিকিব পাৰিব। এতিয়া মই প্ৰথমবাৰ দিওঁতে মই বহুতখিনি ভুল কৰিছিলোঁ, সেইখিনি কথা মই পাছত মই নিজকে শিকাইছিলোঁ। মোৰ কাৰণে ভাল হৈছিলে যে মই এবাৰ ফেইল কৰিছিলোঁ, মই শিকিছিলোঁ বহুতখিনি কথা, তাৰ পাছৰ পৰা মই সেইখিনি ভুল নকৰি পেলাই মই তেনেধৰণে ক্লিয়াৰ কৰিবলৈ সক্ষম হৈছিলোঁ। চ' সেইখিনি কথা আপোনালোকে তেওঁলোকৰ পৰা শিকিব পাৰিব। আৰু কি চ'ৰ্চ, কি পঢ়ে তেওঁলোকে কেনেধৰণে নোট বনায়, আৰু কি চায়, ধৰি লওক কাৰেণ্ট এফেয়াৰ্ছৰ কাৰণে কি চায়, বাতৰি পঢ়ে নেকি, কিবা মেগাজিন চায় নেকি, মানে XYZ মানে ঢেৰ আপোনালোকে শিকিব পাৰিব। মোক বহুতে এতিয়া ইনষ্টাগ্ৰামত মেছেজ কৰে বা ইয়াতো সোধে, পাৰ্চনেলি সোধে মেছেজ কৰি, মই যিমান পাৰোঁ কওঁ, কিন্তু আপোনালোকে ব্যক্তিগতভাৱে লগ কৰক। ব্যক্তিগতভাৱে লগ কৰিলে যেতিয়া নিজৰ মানে ফেচ টু ফেচ যেতিয়া কথা শুনিব, বহুতখিনি কথা আপোনালোকে শিকিব পাৰিব। চ' মই মোৰ পাৰ্চনেল এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা কৈছোঁ, ময়ো আগতে তেনেকৈ যেতিয়া প্ৰথমবাৰ দিছিলোঁ তেনেকৈ মই সুধিছিলোঁ আগতে, কিন্তু মোৰ কাৰণে ভাল হৈছিলে কি মই নিজে বহুত ফেইল কৰিছোঁ, মই বহুত এক্সামত ফেইল কৰিছোঁ। সেইবাবে মই বহুতখিনি মই নিজৰ জাৰ্ণিটোৰ পৰাই শিকিছোঁ, মোৰ কাৰণে সেইখিনি ভাল হৈছিলে। আপোনালোকে তেনেকৈ পুৰণা মানুহ লগ কৰক, আপোনালোকৰ বহুত হেল্পফুল হ'ব। চ' এতিয়া আহিছোঁ 5 নম্বৰ পইণ্টটো, আৰু আটাইতকৈ ইম্পৰ্টেণ্ট পইণ্টটো, ঠিক আছে। আপোনালোকে এতিয়া চব কৰিলে, চিলেবাছ গোটালে, আপোনালোকে পুৰণা পেপাৰ চালে, আপোনালোকে চ'ৰ্চ গোটালে, ক'ৰ পৰা পঢ়িব কি পঢ়িব, তাৰপিছত আপোনালোকে পুৰণা মানুহৰ লগত এক্সাম দিয়া মানুহৰ লগত আপোনালোকে এক্সপিৰিয়েঞ্চ ল'লে, ঠিক আছে। আপোনালোকে এতিয়া কি কৰিব, আপোনালোকে এতিয়া পঢ়িব লাগিব। আপোনালোকৰ আটাইতকৈ ইম্পৰ্টেণ্ট হ'ল পঢ়িব লাগিব। আপোনালোকে গোটেই 4টা কামেই কৰিলে, কিন্তু আপোনালোকে নপঢ়িলে, বস্তুখিনি থৈ দিলে, গোটালে,
আপোনালোকে বেলেগ কিবা কামত নিজৰ সময় দি দিলে, আপোনালোকে পঢ়াত সময় নিদিলে, চ' সেই 4টা কাম কৰি কিবা অৰ্থ থাকিলে জানো? নাথাকিলে। চ' মেইন আটাইতকৈ ইম্পৰ্টেণ্ট কামটোৱে হৈছে পঢ়াটো। আপোনালোকে পঢ়িবই লাগিব। আপোনালোকে নিজকে নিজে মটিভেট কৰি ৰাখিব লাগিব। মোক বহুতে সোধে দাদা আপুনি যেতিয়া পঢ়ি আছিলে আপুনি নিজকে কেনেকৈ মটিভেট কৰি ৰাখিছিলে? আপুনি কেনেকৈনো মানে যেতিয়া ব'ৰ হৈছিলে, কিবা হৈছিলে, কি কৰিছিলে আপুনি? মানে মই আপোনালোকক এটা কথাই কওঁ যে চেল্ফ মটিভেশ্যনৰ নিচিনা আটাইতকৈ ডাঙৰ মটিভেশ্যন একো নাই। আপোনাক বেলেগে আপোনাক 1000টা মটিভেশ্যন দিয়ক, আপুনি কিন্তু লাভ নাই যদি নিজেই নিজক আপুনি বুজাব নোৱাৰে যে আপুনি কিয় কৰি আছে, যে আপুনি যে এই 3 ঘণ্টা সময় যে পঢ়া টেবুলত বহিব, আপুনি কিয় বহি আছে, আপুনি তাৰ পৰা কি পাব, সেই বস্তুটো আপুনি আপোনাক বুজাব লাগিব, নিজকে নিজে বুজাব লাগিব আৰু সেই ধৰণে পঢ়িব লাগিব। কেতিয়াবা পঢ়ি আমনি লাগিব, কেতিয়াবা ব'ৰ লাগিব, কেতিয়াবা মন নাযাব পঢ়িবলৈ, কিবা নহয় কিবা এটা উপায় হ'লে আপুনি নিজৰ মনটো বঢ়াব লাগিব, নিজৰ মনটো বুজাব লাগিব। চ' আটাইতকৈ ইম্পৰ্টেণ্ট সেইখিনিয়ে। এতিয়া বেছি মটিভেশ্যনেল স্পীক দিব নাযাওঁ, কিন্তু আপোনালোকে সেইটোৱে ক'ম যে আপোনালোকে পঢ়ি থাকক, মনটো নেৰিব, মনটো নাভাঙিব, বাকী কষ্ট কৰিলে এদিন নহয় এদিন সফল হ'বই। ঠিক আছে, চ' আজিৰ ভিডিঅ'টো ইমানেই আছিল। আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টোৰ পৰা কিবা নহয় কিবা এটা শিকিব পাৰিছে। যদি কিবা নতুন টপিকৰ ওপৰত আপোনালোকৰ ভিডিঅ' লাগে, আপোনালোকে মোক আকৌ কমেণ্টত জনাব। মই আপোনালোকক কিবা ভিডিঅ' পাৰিলে ভিডিঅ' থ্ৰু দি আপলোড কৰি দিম, নহ'লে কমেণ্টত হ'লেও ৰিপ্লাই কৰি দিম। চ' তেতিয়ালৈকে ভালকৈ থাকক, প্ৰিপেৰেশ্যন ভালকৈ কৰি থাকক। জয় হিন্দ, জয় অসম।